কাছকণি দেখা মা ৰ কাছকণি এইটো কাছকণি দেই কাছকণি ঐ বিছ এলেন কাছকণি এলেন কলে হেৰা গা ধুম বুলি ভাবিছো আজি পুখুৰীটোত গা ধুবা বিয়াত গৰম নহয় জানো আজি ইয়াত ইয়াতে ধুম বুলি ভাবিছো কেনেকুৱা লাগিব আপুনি ধুব নেকি মই ধুম বলক ধুম একেলগে পাছত ধুম বিয়াত মজা লাগিব ধুই ইয়াত বলক ঠিক আছে এইকেইটা বোলে গা ধুৱে হেনো গা ধুৱে নুধু দেই কেলে ধুব লাগিব নহয় ধু গা ধু ল প্ৰথমে চেক কৰি ল এইকেইটা পোৱালিকেইটা গা ধুৱে হেনো বাপি ভাই কিমান দেৰিলৈকে থাকিবি তলত গা ধোৱা নেকি এঘণ্টা থাকিব পাৰিম মই 4 ঘণ্টা থাকিব পাৰিম বাপৰে এই পুখুৰীটোত বোলে গা ধুৱে হেনো মাৰি দিম ন যা বেটা মাৰি দিয়া ধাপ নামাৰিব কিবা থাকিব পাৰে ৱাও সেইটো পোৱালি জঁপিয়ালে বাপৰে পুৰা সাঁতুৰিছে পোৱালিটো এইডোখৰত একো নাই ন মাৰি দে এলেন জঁপিয়া দে 1 2 3 1 2 3 ৱাও কিমান দ সাঁতুৰিছে আকৌ নেজানো সাঁতুৰিছে আকৌ সেইটো জানে এইটোৱে সাঁতুৰিছে বাৰু এইটো দেই হয় বিশ্বজিৎ সেইফালে কি বেয়া লাগিছে সাঁতোৰ প্ৰতিযোগিতা নেকি আজি এলেনে মাতছে সাঁতোৰ প্ৰতিযোগিতা পাতিছে এয়া সাঁতুৰিবলৈ শিকাব দেই এলেনে সাঁতোৰ প্ৰতিযোগিতা এয়া সাঁতোৰ প্ৰতিযোগিতা চলিছে এয়া এলেন আছে আৰু বিশ্বজিৎ আছে আৰু সেই পোৱালিকেইটা আছে এবাৰ হৈ যোৱাৰ পিছত ভয় নালাগে মজা ঐ বিশ্ব কাছকণি এটা দেখিছো ইয়াত জলদি মই এতিয়া নোৱাৰিছোঁ দেই ঐ এলেন কাছকণি এটা দেখিছো এইফালে জলিয়া কাছকণি এটা আছে ইয়াতে জলদি চাহি সঁচাকে ঐ বিশ্ব কাছকণি আছে কাছ কণী পাই কি ইচ্ছাক কৈ নেকি কাছকণি আছে ইয়াতে হয় জলিয়া কাছ ঐ এলেন কাছকণি জলদি আছে হা মই এতিয়া যাব নোৱাৰো কাছকণি দেখা মা ৰ কাছকণি এইটো কাছকণি দেই কাছকণি ঐ বিছ এলেন কাছকণি এইটো কাছকণি এইটো কাছকণি মন দিছে এইটো এইটো কি হ'ল লৈ যাওঁ ন লৈ যাওঁ বেগ এটা আছে ইয়াতে ভয় লগা কাছকণিটো লৈ যাওঁ ঠিক আছে কাছকণিটো লৈ যাওঁ দেই এইটো আনিলে এতিয়া আমি এলেনৰ ঘৰ পাই গ'লোহি এতিয়া এলেনৰ ঘৰত বহি আছোঁ ইফালে বিশ্বজিৎ দহতীয়া টোপনি আছে ইফালে এলেন গা ধুই আহিলে এতিয়া বোলে ক'ৰবাত যাব সেইকাৰণে গাটো ধুই লৈছে বিশ্বজিৎ এইফালে টোপনি আছে আৰু মই এইফালে ইয়াত বিয়াৰ কাৰণে বহি আছোঁ বিশ্বজিতৰ বেমাৰ হৈ গৈছে ইতিমধ্যে ডক্তৰ আহি গৈছে ডক্তৰ হয় এলেনে ডক্তৰো হৈছে দেই টাইমত ডক্টৰ বনিব লাগিব ন টাইমত ডক্তৰো বনিব লাগিব গতিকে বিশ্বজিতৰ প্ৰেছাৰটো চাই দিছে চাওক ডক্তৰ হয় দেই এলেন ডক্তৰ এতিয়া আজিৰ পৰা এলেন ডক্তৰ বুলি মাতিম দেই ডক্তৰ এলেন বুলি মাতিম আজিৰ পৰা যিহেতু ডক্তৰ হৈ গৈছে বিশ্বজিৎ এদিন পুখুৰীত গা ধুই বেমাৰী হৈ গ'ল
পেছা কি হৈছে লৌ নাখায় $120